নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত সকলোৱে থাম্বনেইল দেখি গম পাইছে হয় আজি মই লৈ আহিছোঁ দহি গুঠাৰ একেবাৰে সহজ পদ্ধতি আমাৰ চাদৰতেই হওক বা গামোচাতেই হওক দহি কেনেকৈ বাটিব লাগে তাৰ একেবাৰে সহজ পদ্ধতিটো মানে প্ৰথম যিসকলে শিকিছে তেওঁলোকৰ কাৰণে সহজ পদ্ধতিটো মই লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক ধুনীয়াকৈ শিকিব পাৰিব দহি বাটিবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল গুলি মানে সূতা আপোনালোকে সূতাও ল'ব পাৰে নেচা সূতা মই এইটো দলি গুলি লৈছোঁ আৰু লগতে আমাৰ যিটো কাপোৰ চিলোৱা গুলি হয় সেই গুলিটো লগতে এটা বেজি আৰু এখন কেঁচি এইকেইটা বস্তুৱে আমাক লাগিব এই চাদৰখনত যিহেতু মই দুটা ৰঙৰ সূতাৰে দহি গুঠিম সেইটো কাৰণে মই নীলা আৰু হালধীয়াও নহয় আৰু সোণালী ৰং এই দুয়োটা ৰঙৰ দলি গুলি লৈছোঁ আৰু এতিয়া কেনেকৈনো দহি বাটিব লাগে তাকে প্ৰথমৰ পৰা চাই লওক প্ৰথমে এয়া এনেকৈ বেজিত সূতাডাল ভৰাই লৈছোঁ আৰু মই যেনেকৈ ভিডিঅ' দেখুৱাই গৈছোঁ ক'বলৈ অকণমান অসুবিধা হয় সেইটো কাৰণে আপোনালোকে চাওক এনেকৈ তিনিটা বুলিয়ে নহয় আপোনালোকে যদি অলপ দীঘলকৈ বিচাৰে 4-5টাও দিব পাৰে টাইটকৈ এনেকৈ গাঁঠি মাৰিব আৰু এই সূতাখিনি যে দেখিছে সূতাখিনি মই এখন বহীৰ সহায়ত পকাই লৈছোঁ যিহেতু গুলি হিচাপে আহে বহীলৈ মই পকাই লৈছোঁ পাছত যদি সুবিধা হয় মই দেখুৱাই দিম কেনেকৈ পকাই লৈছোঁ আৰু এতিয়া এই সূতাখিনি এনেকৈ লৈ এই গাঁঠিটোৰ সূতাডালৰ মাজত দুইডাল সূতাৰ মাজত দি এনেকৈ আকৌ 3টা বা 4টা টাইটকৈ গাঁঠি মাৰিব লাগিব দহি গুঠাৰ এইকণেই মানে মেইন হয় আৰু এই গাঁঠিটো যদি টাইট নহয় তেতিয়া দহিটো খুলি যোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে এই গাঁঠিকেইটা একদম টাইটকৈ মাৰিব চাওক মই কিমান টাইট কৰিছোঁ আপোনালোকে ভিডিঅ'টো চালে বুজিব পাৰিবই আৰু এতিয়া ইয়াৰ পিছৰকণ এয়া চাওক বেজিটো এই দহিটোৰ তলফালেদি নিব লাগিব মই কেনেকৈ নিছোঁ দেখিছে নিশ্চয় তলফালেদি নি এনেকৈ এই গাঁঠিটোৰ মাজেদি আনি মাজতে এটা গাঁঠি দিব লাগিব আৰু এই গাঁঠিটো দিয়াৰ ফলত দহিটোত এটা সুন্দৰ ডিজাইনৰ নিচিনা হৈ যায় আৰু এই গাঁঠিটো টাইটকৈ মাৰিব যিমান টাইটকৈ পাৰে মাৰিব মানে সেই দহিটো সিমান ধুনীয়াকৈ ফুটি উঠিব দহিৰ ডিজাইনটো ভালদৰে ফুটি উঠিব আৰু এতিয়া এনেকৈ বেজিটো উলিয়াই আনিব আৰু এইটো আমাৰ প্ৰথম দহিটো হৈ গ'ল এতিয়া মই আৰু দুটামান দহি আপোনালোকক এনেকৈ কৰি দেখুৱাইছোঁ এবাৰ মোৰ কথা নকওঁ আপোনালোকে ভালদৰে চাই ল'ব আৰু এটা কথা মনত ৰাখিব দহিটো বাটোতে আপোনালোকে চাদৰ বা গামোচাখনৰ ওপৰত কিবা এটা গধুৰ বস্তু ৰাখি ল'ব তেতিয়া দহিটো বাটিবলৈ অলপ সুবিধা হয় ময়ো এটা গধুৰ বস্তু এনেকৈ ৰাখি লৈছোঁ নহ'লে তললৈ নামি আহিলে অলপ আৰু আমি প্ৰথম যিটো গাঁঠি মাৰিবৰ কাৰণে সূতা ব্যৱহাৰ কৰোঁ সেই সূতাটো মই এডলীয়াকৈ লৈছোঁ আপোনালোকে যদি বিচাৰে বা ভয় কৰে যে ছিগি যাব বুলি আপোনালোকে দুডলীয়াকৈ ল'ব পাৰে কিন্তু মই এনেকৈ প্ৰত্যেকখন চাদৰতে দহি বাটিছোঁ কিন্তু এতিয়ালৈকে একো অসুবিধা হোৱা নাই সেইটো কাৰণে মই এডলীয়াকৈ বাটিছোঁ আপোনালোকে দুডলীয়াকৈ ল'ব পাৰে আৰু এয়া মোৰ দহি হৈ গ'ল আৰু মই 3টা নীলা আৰু 3টা সোণালী ৰং এনেকৈ দিছিলোঁ আৰু এনেকৈ দিলে দেখিবলৈ খুব ভাল লাগে আৰু বেছি ডাঙৰ কৰা নাই সৰু কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ইমান বেছি ভালকৈ নাজানো তথাপিতো চেষ্টা কৰোঁ নিজৰ কাপোৰত এনেকৈ দহি বাটি ল'বলৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব
আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।